নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ পৈশ্য ইউটিউব চেনেল আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাম আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বাগজানত অনিৰ্বাপিত হৈ আছে জুই জিএমচিএইচৰ 3জন চিকিৎসক কৰোনাত আক্ৰান্ত অসমত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 3693 জনলৈ বৃদ্ধি ৰাজ্যত নৱমজন কৰোনাৰ আক্ৰান্ত মৃত্যু নুনমাটিৰ হত্যাকাণ্ডৰ লগত জড়িত 4জনক গ্ৰেফতাৰ উলুবাৰীত শ্মশানত ৰাইজে লগালে তলা আৰু বাগজানবাসীৰ ৰোষত মন্ত্ৰী অতুল বৰা 5 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব জানক আচল ঘটনা কি ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে যে কেন্দ্ৰই 5 লাখ কেন্দ্ৰীয় কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ যোজা কৰিছে ফেচবুক আৰু হোৱাটছএপত বিয়পি পৰিছে এই বাৰ্তা PIBৰ ফেক্ট চেক টিমৰ মতে এই কথা একেবাৰে মিছা এইবাৰ ICICI বেংকৰ গ্ৰাহকৰ বাবে বেয়া খবৰ জমা ধনৰ ওপৰত সুদৰ হাৰ কমিল ইমান ব্যক্তিগত খণ্ডৰ বেংকটোৱে 50 লাখ টকাৰ তলত সকলো ডিপজিটৰ সুদৰ হাৰ 3% হ্ৰাস কৰিছে বৰ্তমানৰ 3.25% BPSৰ 25 BPS হ্ৰাস জিঅ'ই এনাউন্স কৰিছে 1 বছৰৰ এমাজন প্ৰাইম মেম্বাৰশ্বিপ বাগজানক লৈ ৰাজনীতি নকৰিব আমাৰ সৈতে আহি এদিন থাকি চাক্ষুষ বাগজানবাসীৰ 17 দিন অতিক্ৰম হৈ গ'ল কিন্তু এতিয়াও জুই জ্বলি আছে বাগজানৰ 5 নম্বৰ তৈলখাদত সৰ্বস্ব হেৰুৱাই এতিয়া শিবিৰে ঢাপলি মেলি ফুৰিবলগীয়া হৈছে বাগজানবাসীৰ ক্ষোভ এদিন আহি শিবিৰত থাকি চাওক কেনেকুৱা লাগে হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়ালৈ আহি গুচি গ'ল কিন্তু আমাৰ ওচৰত এবাৰো নাহিলে বুলি ক'লে বাগজানবাসীয়ে 15 দিনৰ মজুৰি লাভ কৰিব জব কাৰ্ড থকা শ্ৰমিকে 4 মন্ত্ৰীসহ 13জন বিধায়কৰ বৈঠক জব কাৰ্ডৰ শ্ৰমিকে এতিয়াৰে পৰা 15 দিনত লাভ কৰিব নিজৰ দৈনিক মজুৰি আৰু অনলাইনত চাকৰি বিচাৰি থকাসকল সাৱধান হওক মৰিয়নিৰ এজন যুৱকৰ পৰা হাছতীয়া ধন লৈ গ'ল অনলাইন ৱেবছাইট এটাই অনলাইনত চাকৰি আবেদন কৰি যোৰহাট জিলাৰ মৰিয়নিৰ এজন যুৱকে হেৰুৱাবলগীয়া হ'ল নিজৰ হাছতীয়া ধন reference2sign.com নামৰ এটা প্ৰতিষ্ঠানৰ পৰা ফোন আহিছিল তেওঁলৈ আৰু ভাল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিনিময়ত বৰক সেই প্ৰতিষ্ঠানটোৰ ৱেবছাইটত অনলাইন পঞ্জীয়ন কৰিবলৈ জনাই ৱেবছাইটত পঞ্জীয়ন কৰাৰ বাবদ 10 টকা পঞ্জীয়ন মাচুল তেওঁৰ পৰা বিচাৰে যুৱকজনে অনলাইনৰ জৰিয়তে টকা দিয়াৰ পিছত সকলো পইচা তেওঁৰ লুটি লৈ যায় সেই ৱেবছাইটটোৱে